হাই বন্ধুসকল, মই ৰবুল আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল প্ৰজ্ঞালৈ। বহুদিনৰ বিৰতিৰ মাজত আকৌ আমি টেকন'লজিৰ দুনিয়াখনলৈ ঘূৰি আহিছোঁ। আমি বহুদিন আগতে ভিডিঅ' বনোৱাই নাছিলোঁ, এতিয়া নতুনকৈ আমি ষ্টাৰ্ট কৰিব গৈছোঁ। আমাৰ প্ৰজ্ঞা চেনেলত আপোনালোকে আকৌ নতুনকৈ ভিডিঅ' পাব। এই ভিডিঅ'বিলাক হ'ব টেকন'লজিৰ ওপৰত, মোবাইল গেজেটৰ ওপৰত, আৰু আমাৰ অসমীয়াত এই ভিডিঅ'বিলাক আপোনালোকে পাব। গতিকে আমি যিহেতু মাজতে কেইদিনমান আমি ভিডিঅ' দিয়া বন্ধ কৰিছোঁ কিবা বিশেষ পাৰ্চনেল অসুবিধাৰ কাৰণে, কিন্তু আকৌ নতুনকৈ আমি এই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছোঁ। গতিকে আপোনালোকে আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে আমাৰ আগৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে। আৰু নতুন ভিডিঅ' আহিলে আপোনালোকে যাতে পায় তাৰ কাৰণে নটিফিকেশ্যন বেলটো যাতে আপোনালোকে বজাই দিয়ে, যাতে আমি নতুন ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমভাৱে চাব পাৰে। আমি আজি যিটো টপিক লৈ আহিছোঁ সেইটো হৈছে কম্পিউটাৰ। কম্পিউটাৰ বুলি ক'লে এটা সাধাৰণ কম্পিউটাৰ আমি সকলোজনো ঘৰত, হয়তো কাৰোবাৰ ঘৰত আছে, কাৰোবাৰ ঘৰত কম্পিউটাৰ হয়তো নাই, কিন্তু আমি কম্পিউটাৰৰ ওপৰত এটা সামগ্ৰিক জ্ঞান আমাৰ সকলোৰে আছে। একচুৱেলি কম্পিউটাৰ কি বা কম্পিউটাৰৰ ওপৰত সামগ্ৰিক জ্ঞান, এই যিখিনি কথা হ'ল আমি আজিকালি প্ৰায় জানো কম্পিউটাৰ বুলি ক'লে এটা ডাঙৰকৈ পিচিও থাকে, এটা মনিটৰ, বা আমি লেপটপো কম্পিউটাৰৰ ভিতৰতে পৰে, লেপটপ কম্পিউটাৰ বুলি কওঁ আমি, বা কম্পিউটাৰ লেপটপ এইবিলাক চব এটা কম্পিউটাৰৰ ভিতৰতে পৰে। এইটোৰ উপৰিও আৰু এটা কম্পিউটাৰ আছে, আমি আজি সেই কম্পিউটাৰৰ বিষয়ে ক'বলৈ আছোঁ। সেইটোৱে একচুৱেলি এতিয়াও ডেভেলপমেণ্ট অৱস্থাতে আছে, কিন্তু সেইটো সম্পূৰ্ণৰূপে হৈ উঠা নাই। গুগলে মানে কেতিয়াবা কয় যে আমি এইটো কম্পিউটাৰ বনাইছোঁ, বা কেতিয়াবা কিছুমান দেশে মানে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই কম্পিউটাৰটো তৈয়াৰ কৰা বুলি কয়, কিন্তু এতিয়ালৈকে আমি দেখা নাই। কিন্তু আগৰ যিবিলাক কম্পিউটাৰ আছে সেই কম্পিউটাৰবিলাকে এইটো কি ডিফাৰেণ্ট চাওঁ আমি এই ভিডিঅ'টোত। আমি তাৰে বিষয়ে আপোনালোকক জনাম যে এই কম্পিউটাৰটো বনোৱাৰ প্ৰতিখন দেশ, মানে ভাৰতে হওক, পাকিস্তানে হওক, আমেৰিকা হওক বা চাইনা, যিকোনো দেশে এই কম্পিউটাৰটো বনোৱাৰ কাৰণে পইচা নিৱেশ কৰিছে, মানে পইচা ইউটিলাইজ কৰি আছে বা পইচা খৰচ কৰি আছে। কিয়নো খৰচ কৰি আছে, কি কাৰণত খৰচ কৰি আছে, এই গোটেইখিনি তথ্য আপোনালোকৰ লগত আজি আমি লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আমি যিটো ঘৰত কম্পিউটাৰ ব্যৱহাৰ কৰোঁ, এই কম্পিউটাৰবিলাক ক্লাছিফাই কৰিব পাৰি। এটা হৈছে আমাৰ ক্লাছিকেল কম্পিউটাৰ, আৰু আমি আজি যিটো কম্পিউটাৰৰ ওপৰত আপোনালোকক ক'ম সেইটো হৈছে কোৱাণ্টাম কম্পিউটাৰ। এই দুটাৰ মাজত বহুত ডিফাৰেণ্ট আছে। যেনে ক্লাছিকেল কম্পিউটাৰবিলাক কেনেকুৱা, আমি ঘৰত যিবিলাক ব্যৱহাৰ কৰোঁ বা অফিচত বা অন্য য'তে আমি কম্পিউটাৰ দেখোঁ, এইবিলাক হৈছে ক্লাছিকেল কম্পিউটাৰ। আৰু এই ক্লাছিকেল কম্পিউটাৰবিলাকে আমাৰ যিবিলাক ডাটা, বা আমি এটা ভিডিঅ' এটা যেতিয়া পঠাম সেইটো কিমান চাইজৰ হ'ব, MB, কিলোবাইট, এই গোটেইখিনি থাকে। এই গোটেইখিনি কেনেকৈ প্ৰচেছ কৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। সেইটো অকল 0 আৰু 1 প্ৰচেছ কৰে, মানে আমাৰ কম্পিউটাৰ লেংগুৱেজটোৱে হৈছে 0 আৰু 1। এই 0 আৰু 1ৰ মাজতহে এই কামখিনি কৰে। কিন্তু কোৱাণ্টাম কম্পিউটাৰ সম্পূৰ্ণ বেলেগ। কোৱাণ্টাম কম্পিউটাৰে কি কৰিব, 0 আৰু 1ৰ যেতিয়া আমি এটা পইচা, একচুৱেলি আমি যদি এটা পইচা আপোনালোকক ভালকৈ বুজাব সহজ হ'ব। এটা পইচা ধৰি ল'লোঁ, তাতে কি থাকে, হেড আৰু টেইল থাকে। হয়, আমি যেতিয়া পইচাটো ঘূৰাম তেতিয়া হয় হেড অহাৰ সম্ভাৱনা থাকিব বা টেইল অহাৰ সম্ভাৱনা থাকিব। দুটা অহাৰ সম্ভাৱনাই বেছি, 50-50। এই যিটো 50-50 অৱস্থা, এইটো কোৱা হয় ছুপাৰ, মানে এটা একদম যেতিয়া আমি ঘূৰোৱা যায়, বা পইচাটোৰ ক্ষেত্ৰত কৈছোঁ, পইচাটো যেতিয়া আমি ঘূৰাওঁ তেতিয়া হেড অহাৰ চান্স 50, টেইল অহাৰ চান্স 50। গতিকে এই যিটো পজিশ্যন 50-50 যিটো পজিশ্যন, এইটোৰ ওপৰত নিৰ্ভৰ কৰি কোৱাণ্টাম কম্পিউটাৰে কাম কৰে। আমাৰ যিবিলাক ক্লাছিকেল কম্পিউটাৰ আছে সেইবিলাকে এটা সময়ত এটা কাম কৰিব পাৰে। ইয়াতো এৰৰ কিছুমান থাকে, কিন্তু বৰ্তমান সময়ত যিটো কোৱাণ্টাম কম্পিউটাৰ ডেভেলপ কৰিব গৈছে এইটোত এৰৰ মুক্ত হ'ব, মানে এটা সময়তে বহুকেইটা কাম আমি একেলগে কৰিব পাৰিম। ধৰক আপোনাৰ কম্পিউটাৰ বুলি ক'লে আমি জানো যে এটা প্ৰচেছৰ থাকে, CPU থাকে, RAM থাকে, মাডাৰ বৰ্ড থাকে, এই গোটেইখিনি কম্পনেণ্টে লগ লাগি পেলাই এটা কম্পিউটাৰ হয়। কিন্তু
কোৱাণ্টাম কম্পিউটাৰ সম্পূৰ্ণ বেলেগ। কোৱাণ্টাম কম্পিউটাৰে যিবিলাক কাম কৰিব ক্লাছিকেল কম্পিউটাৰে সেইবিলাক কাম কৰিব পাৰিব, কিন্তু তাতকৈ বেছি দ্ৰুতগতিত কৰিব পাৰিব। এই যিটো ছুপাৰ পজিশ্যন, যিটো আমি 50-50 চান্স ক'লোঁ যে পইচাৰ যিটো ছুপাৰ পজিশ্যন, এই পজিশ্যনটো হৈছে ছুপাৰ পজিশ্যন বুলি কয়। এই ছুপাৰ পজিশ্যনতে মানে এনেকুৱা এটা কেলকুলেশ্যন কৰিব পাৰিব যিটো আমি ডাটা প্ৰচেছিং কৰোঁ। আমি যিকোনো ফাইল বা যিকোনো কম্পিউটাৰত যিকোনো বস্তু এটা চাব লাগিলে আমি এইটো প্ৰচেছিং কৰোঁ, আৰু এই প্ৰচেছিংটো 0 আৰু 1ৰ মাজত হয়। ধৰি লওক আমি প্ৰথমে আমি জানো যে বাইট থাকে, তাৰে পিছত KB থাকে, কিলোবাইট, KB থাকে, তাৰে পিছত মেগাবাইট, MB থাকে, তাৰে পিছত GB থাকে, তাৰে পিছত টেৰাবাইট থাকে। আমি এইকেইটাৰ বিষয়ে আমি এইকেইটা জানো যে আমি এই এটা কম ফাইল হ'লে KBত আহিব, হেভি ফাইল হ'লে অলপমান হেভি ফাইল হ'লে MBত আহিব, আৰু তাতকৈ যদি হেভি ফাইল হয় তেতিয়াহ'লে GBত আহিব, তাতকৈ যদি আৰু হেভি ফাইল হয় টেৰাবাইটত আহিব। গতিকে আমি এই গোটেইখিনি মানে এই যিটো প্ৰচেছ, এই প্ৰচেছটো ছুপাৰ পজিশ্যনত প্ৰচেছটো বেছি ফাষ্ট হ'ব। আপোনালোকে এটকা এটা যেতিয়া ঘূৰোৱাৰ লগে হেড আৰু তেল অহা যিটো চান্স মই ক'লোঁ আগতে 50-50, এই চান্সটোৰ ওপৰত নিৰ্ভৰ কৰি কম্পিউটাৰটো এনেকুৱা এটা পজিশ্যনত লৈ যাব যিটো পজিশ্যনে এটা সময়তো বহুকেইটা কাম কৰিব পাৰিব। কাৰণ কিয়, হেড অহাৰো চান্স থাকিব, তেল অহাৰো চান্স থাকিব। গতিকে যিটো মানে একদম এৰৰ মুক্ত ভুল, সেইটো ফাষ্ট হৈ যাব, আৰু সেই কামটো অতি কম সময়ৰ ভিতৰত হ'ব। যদিহে কোৱাণ্টাম কম্পিউটাৰ ডেভেলপমেণ্ট হয়, ভাৰত চৰকাৰেও কোৱাণ্টাম কম্পিউটাৰৰ ওপৰত বহুত মানে নিৱেশ কৰি আছে, অন্য দেশবিলাকেও এইটোৰ ওপৰত নিৱেশ কৰি আছে। যদিহে এই কম্পিউটাৰটো ডেভেলপ হয় তেতিয়াহ'লে আমাৰ যিটো পুৰণা কম্পিউটাৰ আছে তাতকৈ দ্ৰুতগতিত কাম কৰিব। কিন্তু সেইটো সকলোৰে কাৰণে উপলব্ধ নহ'বও পাৰে। হয়তো ভাৰত চৰকাৰ বা অন্য যিবিলাক মানে ধৰি লওক সেই কোৱাণ্টাম কম্পিউটাৰ আহিলে ক্লাছিকেল কম্পিউটাৰবিলাকৰ কি হ'ব, এনেকুৱা কুৱেশ্যন কিছুমানৰ মনত আহিব পাৰে। মই সেইবিলাকো কওঁ, এই যিটো ক্লাছিকেল কম্পিউটাৰ এইবিলাকো থাকিব, কিন্তু তাতকৈ ওপৰত হৈছে কোৱাণ্টাম কম্পিউটাৰ। কোৱাণ্টাম কম্পিউটাৰৰ কি কাৰণত ওপৰত বুলি কৈছোঁ মই, কোৱাণ্টাম কম্পিউটাৰে এটা সময়তে বিভিন্ন ডাটা একে সময়তে প্ৰচেছিং কৰিব পাৰিব। যিমানবোৰ ডাটা আছে সেই গোটেই ডাটা একেলগে প্ৰচেছ কৰি এটা যিটো সঠিক ডাটা সেইটো একেভাগে পঠাই দিব পাৰিব। ধৰক আমি যেতিয়া এটা কম্পিউটাৰ কমেণ্ট দিওঁ, মাউচেৰে যিকোনো কমেণ্ট এটা দিওঁ, তেতিয়া ডাটাটো প্ৰচেছ হয়, আৰু সেইটো প্ৰচেছ কৰে আমাৰ ৰেম বা মাডাৰবৰ্ডৰ সহায়ত, আৰু অন্য যিবিলাক প্ৰচেছৰ থাকে সেইবিলাকৰ সহায়ত প্ৰচেছ হয়। কিন্তু কোৱাণ্টাম কম্পিউটাৰ এনেকুৱা এটা কম্পিউটাৰ হ'ব যিটো একে সময়তে বিভিন্ন ডাটা লৈ পেলাই এটা সঠিক ডাটা প্ৰভাইড কৰিব, বা সেইটো কম টাইমৰ ভিতৰতে হ'ব। এইটো যে কোৱাণ্টাম কম্পিউটাৰ। আৰু এই কোৱাণ্টাম কম্পিউটাৰে ক্লাছিকেল যিবিলাক কম্পিউটাৰ আছে সেই কম্পিউটাৰৰ ওপৰত কোনো মানে হেম্পাৰ নকৰে। এটা ভাল হ'ব, আমাৰ হয়তো দ্ৰুতগতিত কাম হ'ব। যিবিলাক ধৰক কাম কৰিবৰ কাৰণে ক্লাছিকেল কম্পিউটাৰে বহুত সময় লয়, কিন্তু কোৱাণ্টাম কম্পিউটাৰে সেইটো কাম অতি কম সময়ৰ ভিতৰতে কৰিব। আমাৰ দেশত কোৱাণ্টাম কম্পিউটাৰৰ বিষয়ে সিমান জ্ঞান নাই, বা তাক ডেভেলপ কৰাৰ কাৰণেও মানুহৰ মানে মানসিকতা আছে যদিও ইমান জোৰে যিমানখিনি ডেভেলপ হ'ব লাগিছিল সিমানখিনি হোৱা নাই, বা দেশৰ যিকোনো মানে আমাৰ ভাৰত চৰকাৰে হওক বা অন্য দেশৰ চৰকাৰে এই কোৱাণ্টাম কম্পিউটাৰ ডেভেলপ কৰিবৰ কাৰণে গৈ আছে। হয়তো ভৱিষ্যতে কোৱাণ্টাম কম্পিউটাৰ আহিব, আমাৰ নতুন এটা আৱিষ্কাৰ হ'ব কোৱাণ্টাম কম্পিউটাৰ। কোৱাণ্টাম হৈছে অতি ক্ষুদ্ৰ, আৰু ই এটা সময়তে বহুত। আৰু এই কোৱাণ্টাম কম্পিউটাৰ ডেভেলপ হোৱাৰ কাৰণটো হৈছে ই পাৱাৰ এফিচিয়েঞ্চিৰ ক্ষেত্ৰতো কম, পাৱাৰ খুব কমকৈ হ'ব। কিন্তু কোৱাণ্টাম কম্পিউটাৰ এতিয়ালৈকে যিবিলাক কোৱাণ্টাম কম্পিউটাৰ মানে বনাইছে, সেই কোৱাণ্টাম কম্পিউটাৰবিলাকৰ ভিতৰত চবতছে ডাঙৰ সমস্যাটো হৈছে যে যিটো ছুপাৰ পজিশ্যন মই ক'লোঁ আপোনালোকক, সেই ছুপাৰ পজিশ্যনটো ৰাখিবৰ কাৰণে একেবাৰে ঠাণ্ডা অৱস্থা থাকিব লাগিব, মানে 0 ডিগ্ৰীৰ তলত, আৰু 0 ডিগ্ৰীৰ পৰা যিমান তলত থাকিব সিমানে সেই ছুপাৰ পজিশ্যনটো লাভ কৰি থাকিব। তাতে যদি অলপমান ইফাল সিফাল হয় কম্পিউটাৰৰ সম্পূৰ্ণ ছিষ্টেমটো ক্ৰেছ হৈ যায়। সেইকাৰণে সেইটো আমাৰ মানে নৰ্মেল কম্পিউটাৰৰ নিচিনা নহয়। আমাৰ নৰ্মেল কম্পিউটাৰবিলাকে যিকোনো অৱস্থাতে চলি যায়, ধূলি মাকৰি কৰিলেও চলি থাকে। কিন্তু কোৱাণ্টাম কম্পিউটাৰৰ যিটো প্ৰচেছৰ, সেই যিটো কোৱাণ্টাম বুলি কয় যিটো প্ৰচেছৰ, সেই প্ৰচেছটো একেবাৰে ঠাণ্ডা অৱস্থাত, তাত কোনো বাহিৰা বস্তুৱে এটেক কৰিব নোৱাৰে, বা হিট যদি অলপমান পায় গৰম হৈ যোৱাৰ লগে লগে তাৰ যিটো মানে বাউণ্ডিং আছে, মানে যিটো সি প্ৰচেছ কাম কৰিব লগা আছিল সি কপি যাব, আৰু সি কাম কৰিব নোৱাৰা হৈ যায়। এইটো হৈছে কোৱাণ্টাম কম্পিউটাৰ। গতিকে আপোনালোকৰ মাজলৈ এইখিনি জ্ঞান জনাটো খুবেই দৰকাৰ আছে। কোৱাণ্টাম কম্পিউটাৰৰ বিষয়ে ভৱিষ্যতে আৰু নতুন তথ্য আহিলে আমাৰ এই চেনেলটোতে পাই যাব।
গতিকে আপোনালোকে আমাৰ এই চেনেলটো চাই থাকিব আৰু আমাক এনেদৰে উৎসাহ দি থাকিব যাতে আমি নতুন নতুন টপিক আপোনালোকৰ মাজলৈ লৈ আহি থাকিব পাৰোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।